কি বুঝিব রাখো বড় কন্যার মতে মুহ বায়স্ত প্রথম ঘর পাই আছো অকল দেবতাই কি বহুতে আদি কৰি যত মানৱজন আছে সকলোৱে তোমাৰ শত্ৰু দেৱৰী আনকি তোমাৰ পিতা ওপৰতো তোমাৰ বন্ধু বিশ্বাস নকৰিবা ৰাজন কাকো বিশ্বাস নকৰিবা অতি সহজ ৰাজন অতি সহজ তুমি বহুত দৈপথিক মোৰ জিভি লগাই অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰাখিছা তেওঁৰ প্ৰতিটো সন্তান এটা এটাকৈ পাপত আচাৰি হত্যা কৰা তোমাৰ পিতা প্ৰকৰণটো ৰেহাই দিয়া অৱশ্যে তেওঁ নজৰবন্দী কৰি ৰাখিব পাৰা এতিয়া চোৱা মোৰ পৰামৰ্শ মতে কামত অগ্ৰসৰ হোৱা তুমি কোমল হলে নহব ৰাজা তুমি পাহাৰ হ'ব লাগিব পাহাৰ আপোনাৰ পৰামৰ্শ মই শিলগত কৰিছো কিন্তু মনময় হেতপ্ৰস্ত মোৰ দেৱতাৰ কামনা কেনেকৈ প্ৰথম হ'ব পাৰে অতি সহজ ৰাজন অতি সহজ তুমি মোৰ হাতত থকা ফুল পাহি লৈছা ইয়াত আঁচনি পাহি আছে এই পাহিটিক যদি তুমি প্ৰথম ধৰি গণনা কৰা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ